এইয়া একদম মেহেন্দি লগাবলৈ সাজু হৈ গ'ল আমাৰ কইনা আৰু হালধীয়া হালধীয়া ড্ৰেছ পিন্ধি ধুনীয়া লাগিছে আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা দেখিছে আমাৰ কইনাজনীক আৰু এইয়া একদম আঁকি আছে আৰম্ভ কৰিছে বহুত ভাল লাগিছে আচলতে দুখো লাগিছে বিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে ছোৱালীজনী দিব লাগিব আনৰ ঘৰলৈ কাৰণ এতিয়া যি ধৰণে পাই আছোঁ তাইক আৰু তেতিয়া নাপাম গতিকেলৈ বেয়াও লাগিছে ভালো লাগিছে তাই এটা সুন্দৰ ভৱিষ্যত হওক আশীৰ্বাদ কৰিব সকলোৱে আৰু কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব কইনাজনীক আমাৰ আৰু বহুত টাইম লাগিলে গতিকেলৈ ইহঁতৰ ভোক লাগিছে ভাত দিছোঁ খাবৰ কাৰণে আৰু কইনাৰ হাততো মেহেন্দি লাগি আছে গতিকে তাই ভাত খাব নোৱাৰে গতিকেলৈ বায়েকে খুৱাই দিছে ভাত সাজ আৰু মেহেন্দি আঁকিছে কোনে মই দেখুৱাই দিছোঁ আচলতে বহুত ধুনীয়া আৰ্টিষ্ট হয় তাই বহুত ধুনীয়াকৈ আঁকিছে ভাল লাগিলে বহুত কম সময়ৰ ভিতৰত তাই আঁকি দিছে এইজনী হৈছে আৰু আপোনালোকে তাইক কণ্টেক্ট কৰিব পাৰিব আৰু এইফালে পূৰা একদম ফেচিয়েল কৰিছে গোটেই বিয়াৰ বাবে সকলোৱে অকণমান হ'লেও সাজিছে কাজিছে ভালো লাগিছে এইটো পৰিৱেশ নিজৰ ঘৰৰ বিয়াৰ কাৰণে সকলোৱে মানে অকণমান হ'লেও কৰিবই দিয়কচোন ভাল লাগিছে মই কৰি দিছোঁ সিহঁতক ফেচিয়েলটো এনেকৈয়ে আৰু সাজু হৈছে গোটেই মানুহখিনি বিয়াৰ বাবে আৰু চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোকৰ বাবে এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ ভিডিঅ' চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিবলৈ কিন্তু নাপাহৰিব আৰু এইফালে এগৰাকীক ফেচ মাস্ক পূৰা ফুল্লি একদম চবেই মানে মেকআপত লাগিছে আৰু চব ধুনীয়া হ'ব আৰু এইফালে এয়া এতিয়া জোৰোণ পিন্ধাবলৈ আহিব গতিকেলৈ মই অকণমান তাইক সজাই পৰাই দিছোঁ যিহেতু আহি পাবহি এতিয়া অলপ আৰু এনেই সজাই দিছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি হৈছে জোৰোণ লগতে আছে নপুৰুষীয়াৰ সকাম ভাগ আৰু আহিলে ইতিমধ্যে মানুহ আৰু মই আজৰি হৈ এয়া ওলাই গৈছেহে আৰু কি ক'ত দেখুৱাব পাৰোঁ নাজানো আৰু অকণ ভিডিঅ' কৰি যাম কাৰণ মুহূৰ্তবোৰ শেষেই হৈ থাকিলে মই ভিতৰত বেলেগ কামত বিজি থাকোঁতে কইনাও সজাবলগীয়া হ'ল আৰু চাই থাকিব যিকণ পাৰোঁ তেনেকৈ দেখাই যাম আৰু আপোনালোকে মৰম দিব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে যিসকল নতুনকৈ চাইছে মোৰ ভিডিঅ' তেওঁলোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে তেন্তে ব'লক মই বিয়াৰ নপুৰুষীয়া ভাগ আৰু জোৰোণৰ ভিডিঅ' অকণ দেখাম এয়া আইতা হয় আইতাই কৈ আছে মই ফটো মৰা নাই কিন্তু তেওঁ যে ভিডিঅ'ত উঠিছে গমেই পোৱা নাই আৰু জোৰোণ পিন্ধাবৰ বাবে কইনাক আচলতে বাহিৰত চোতালত দিয়া হৈছে যিহেতু ভিতৰত বহুত প্ৰব্লেম হয় মানুহো বেছি হয় আন্ধাৰো হয় গতিকে ৰভাতলিতে জোৰোণ পিন্ধাবলৈ লৈ যোৱা হৈছে বাহিৰলৈ এয়া চাই থাকক ভিডিঅ'টো কেনেকুৱা পাই কমেণ্ট কৰি জনাব জোৰোণৰ মানুহ আহি পালেহি মই কলজলৰ ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ যিহেতু মই কইনাৰ লগতে ব্যস্ত থাকিলোঁ আৰু এতিয়া কইনাক জোৰোণ পিন্ধিবৰ বাবে ৰভাতলিলৈ লৈ যোৱা হৈছে চাই থাকক ভিডিঅ'টো বহুতেই বেছি ভাল লাগিব আৰু আপোনালোকে কেনেকুৱা পায় চাই কমেণ্ট কৰি জনাব আৰু কইনাগৰাকী আমাক কেনেকুৱা তাকো ক'বলৈ নাপাহৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাইৰ ভৱিষ্যতটো সুন্দৰ আৰু সুখৰ হয় সেই বাইজনী কৰিব মচি দিব লাগিছিলে
আৰু এয়া দৰাৰ বাইক আৰু এইফালে কোন হয় নবৈশত হয় ন বোৱাৰীয়েক হৈছে ন আপুনি কোন হৈছে ভনীয়েক ন সেইফালে বাইক হৈছে ন আৰু এইটো হৈছে আমাৰ মেইন মানুহ ন দৰাৰ ভাগিনীয়েক ন নামটো কি কৈ দিয়া হা ডাঙৰকৈ কোৱা অঁ আৰু মামাই কি কৰিছে এতিয়া ঘৰত ন ঠিক আছে ইয়াৰ পৰা এটা লৈ লওঁ আৰু ৰ'বা দিছোঁ আছে অঁ জানিব কেঁচা তামোল এটা খোজকচোন তামোলটো এৰি থৈ আহিলে আৰু এয়া অলংকাৰ পিন্ধোৱাৰ পিছতে এতিয়া মেইন ছেটযোৰ পিন্ধাই দিছে আৰু আনটো পাৰ্টত মানে নপুৰুষীয়া সকামভাগ চলি আছে মই সেইফালে ভিডিঅ' কৰা নহ'লগৈ বাৰু এইখিনিয়ে আছিলে আৰু এতিয়া দৰাৰ কাৰণে দৰা সাজ আৰু মিঠাই দি পঠিয়াইছে শাহুৱেকে বায়েকৰ হাতত দৰা বায়েকৰ হাতত আৰু মোক বেছি ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ যিহেতু ময়ো কামত বিজি থাকিবলগীয়া হৈছে থাপ মাৰি মাৰি ভিডিঅ'খিনি কৰিলোঁ আৰু ইমানখিনি দেখুৱালোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মৰম দিবলৈ কিন্তু নাপাহৰিব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনালোকক তেনেহ'লে আজিলৈ আহোঁ বিয়াৰ বাকীখিনি ভিডিঅ' মই কৰিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ বাই বাই